আকো এবাৰ মোদী চৰকাৰ আকো এবাৰ মোদী চৰকাৰ আকো এবাৰ মোদী চৰকাৰ আকো এবাৰ মোদী চৰকাৰ ৰূপহী আমাৰ অসম ভাৰতীয়াৰ সোণৰ অসম গঢ়িবলে আমি এখন প্ৰগতিশীল নাজানো ক'ত তুমি থাকা নাজানো মই ক'ত থাকো জানো মাথো আমি থাকো সপোন বাজ ৰাতি ৰাতি শুন মোৰ বন্ধ কৰক বুলি কৈছো নাই মই কোন এইটা কোন এটা কোন ইণ্ডিয়ান কাৰো এইখা আপুনি কি কথা ক'লে হে আপুনি আমাক চিনি পোৱা নাই হে আপুনি আজি যিটো পজিশ্যনত আছে সেইটো পজিশ্যনত আপুনি কেনেকৈ আহিবলৈ পালে আমি ভোট দিছোঁ কাৰণে আজি আপুনি এইটো পজিশ্যন পাইছে বুজিছে নাই চবে আপোনাক চিনি পায় আপুনি এতিয়া আমাক চিনি নাপাওঁ বুলি ক'লে নহ'ব নহয় মোৰ এতিয়া তহঁতৰ প্ৰয়োজন নাই নহয় বুজিছে নাই এতিয়া ভোট দিলে কিমান দিন হ'ল আৰু যা এনেই আমনি কৈ মানে মোৰ ৰিহাৰ্চলটো বৰবাদ কৰিবলৈ আহিছে যা তহঁতক এতিয়া মোৰ একো প্ৰয়োজন নাই মানে ইণ্ডিয়ান আইডল ককাইদেউ মানে বুজিছে নাই আমাৰ অসমত এতিয়া আপোনালোকৰ বহুত প্ৰয়োজন হৈছে মানে বুজিছে নাই এই যিখন কেবৰ কথাটো ওলাই আছে মানে আমাৰ অসমীয়াক আপোনালোকৰ দৰে মানে মানুহবিলাকৰ বহুত প্ৰয়োজন হৈছে কাইদেউ কিবা এটা কৰক আৰু ইণ্ডিয়ান আইডল ককাইদেউ এতিয়া কথাটো সেইটো মানে হয় ভোটটো দি জিকা আগলৈকে চব ঠিকে আছিলে এতিয়া ভোটটো জিকি গ'ল নহয় ৰাজনীতি মানে হয় নে বাইদেউ মিছা কথা নক'ব ৰাজনীতি হয় নে মানে এইকেইটাক মানে মই বুজাই একদম শান্তি নাপাওঁ এইটো বস্তুটো ছেম হয় বুজি পাইছ নে তহঁতি মই তহঁতক অকণমান থুল থুলকৈ বুজাইছোঁ তহঁতে কৰ দেই না মেইন কথাটো চা এই বস্তুটো একেই বস্তু হয় মানে বুজিছে নাই ভোটৰ টাইমত মানে নেতাবিলাকে মানে বুজিছে নাই নেতাবিলাকে এনেকৈ তহঁতৰ ওচৰত ভোট ভিক্ষাই কৰি মানে তহঁতৰ ওচৰত যায় বুজিছে নাই তাৰপিছতো তহঁতক চিনি নাপায় আমাৰ ক্ষেত্ৰতো একে মানে আমি সেই চিনেমা ৰিলিজ কৰিব টাইমত তহঁতৰ ওচৰলৈ যাম আকৌ বুজিছে নাই তাৰপিছতে আমি এই ৰিয়েলিটি শ্ব'বিলাকত গ'লে গান চান গাবলৈ তাৰপিছত ভোটটো যে লাগে তেতিয়া তহঁতৰ ওচৰলৈ যাম আমাৰ নিচিনা বাৰু চব শিল্পী নহয় বাৰু অসমত তথাপিও আছোঁ আমি কেইজনমান তেনেকুৱা দেই বুজিছে আমি তহঁতৰ ওচৰলৈ যাম তেতিয়া ভোটটো বিচাৰি বুজিছে নাই চিনেমা ৰিলিজৰ টাইমতো তহঁতৰ ওচৰলৈ যাম কিন্তু তহঁতৰ প্ৰব্লেমৰ টাইমত আমাৰ প্ৰয়োজন নাই পাছত আমি জিকি হোৱাৰ পাছত তহঁতৰ একো মুঠতে প্ৰয়োজন নাই কাইলৈ মোৰ দিল্লীত শ্ব' আছে মানে বুজিছে নাই মই আমনি নকৰিবি মোৰ এতিয়া ৰিহাৰ্চেলটো বন্ধ হ'ব দেই তহঁতি যাগে যা দেই ঠিক কয়তো ঠিক কৰিছে অসমীয়াক এনেকুৱাই কৰিব লাগে আমাৰ খাৰ খোৱা সহজ সৰল অসমীয়াক এনেকুৱাই কৰিব লাগে কাইদেউ ঠিক ভাল দিছে ধন্যবাদ কাইদেউ মনত ৰাখিম এইকেইটা জহন যোৱাকেইটা জেঠি নিচিনা টিকটিকাই আছে তহঁতি এনেই আমনি কৰি নাথাকিবি ইটাকে যাম এই আছে আহি গ'ল আন্দোলন কৰিবলৈ গ'লেই এতিয়া বুজিছে নাই তহঁতৰ ঘৰৰ মাটিও যাব এতিয়া এইবোৰ গ'লেই দিছে নাই অসম বন্ধও দিছে বোলে গ'ল যা এনেই মোৰ মাথাটো বেয়া কৰি দিবি ভাগ এইকেইটা কাম নাইকিয়া এইকেইটা ফট তহঁতি ধৰ এইবাৰ কাৰটো ধৰ এই চুলি দীঘলটো ধৰো নি বাৰু হয় কাইদেউ ঠিক আছে